নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিও আপোনালোকৰ বাবে বহুতেই বেছি গুৰুত্বপূৰ্ণ এটি আপডেট লৈ আহিছোঁ। সেইটো হৈছে ৰেচন কাৰ্ডৰ ওপৰত। আৰু আগতেও মই ৰেচন কাৰ্ডৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ। যদিহে আপোনালোকে চোৱা নাই, প্লিজ মোৰ সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব এবাৰ। আৰু সেই ভিডিঅ'টোতো আপোনালোকৰ যি নতুন কিছুমান আপডেট আনিছে ৰেচন কাৰ্ডৰ ওপৰত, সেই বিষয়ে ভিডিঅ'টোত ডিটেইলছত বনাই থোৱা আছে। আৰু এইটো হৈছে যোৱা পৰহিৰ পৰা এটা আপডেট দি আছে যে যিটো আমাৰ ৰেচন কাৰ্ডৰ যিখিনি সামগ্ৰী আমি পাওঁ, চাউলৰ লগতে আকৌ এতিয়া নতুনকৈ দাইল, নিমখ এইবোৰো এড কৰিব বুলি কৈছে। কিন্তু তাৰ বাদেও যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰি আছে, তেওঁলোকে লগতে 1000কৈ টকা প্ৰতি মাহতে পাব বুলি কৈ আছে। গতিকে কোনসকলে পাব আৰু সেইটো 1000টো পাবলৈ আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগিব, এই ওপৰতে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে এতিয়ালৈকে যদি ভিডিঅ'টোত লাইক এটা কৰা নাই, প্লিজ লাইক এটা কৰি দিব। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে পায়। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যিটো সুবিধা 1000 টকাৰ, সেইটো আমাৰ ৰাজ্য চৰকাৰে অনাই, সেইটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ। গতিকে এই যিটো 1000কৈ মাহিলে পাব লগা টকাটো অন্য ৰাজ্যত, কিছুমান গোটেই ৰাজ্যতে নহয়, 2-এখন ৰাজ্যত এইটো ইতিমধ্যে পাই আছে। কিন্তু আমাৰ অসমতো উপলব্ধ হ'ব বুলি পৰহি যিটো নিউজত দিছিলে। গতিকে মই ভাবিলোঁ আপোনালোককো এই আপডেটটো দি দিওঁ। আৰু এই আবেদনটো কৰিবৰ বাবে আপোনালোকে যিটো খাদ্য যোগান ৱেবছাইট, সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি কৰিবলৈ নাজানে, সেই ৱেবছাইটত কেনেকৈ যাব, কেনেকৈ আবেদন কৰিব, সেই বিষয়ত মই এটি ভিডিঅ' প্ৰস্তুত কৰিম। আৰু যদিহে আপোনালোকক ভিডিঅ'টো লাগে, তেনেহ'লে কমেণ্টত জনাব, মই নিশ্চয় আপোনালোকৰ বাবে ভিডিঅ' এটা প্ৰস্তুত কৰিম। গতিকে এই আবেদনটো হ'ল 1 জুনৰ পৰা আৰম্ভ হ'ব। আজি যিহেতু 29 মে' হয়, গতিকে অহা 1 জুনৰ পৰা আবেদন ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকেও যিসকলে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিছে, আপোনালোকেও এই সুবিধাটো ল'ব পাৰিব। আৰু এই সুবিধাটো কিমানখিনি কাৰ্যকৰী হয়, সেইটো পিছতহে গম পোৱা যাব। গতিকে এনেও চৰকাৰে বহুতকেইটা আঁচনি আনিও এতিয়ালৈকে আমাৰ ৰাইজৰ মাজত দিয়া নাই। গতিকে এইটো কিমান দূৰ সত্য হয়, সেইটো গম নাপাওঁ। আশা কৰোঁ এইটো সুবিধা যাতে আমাৰ ৰাইজে পায়। গতিকে ফ্ৰেণ্ডছ, এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে। ধন্যবাদ।